ট্ৰাফিক যিটো মানে স্কুল টাইমত আৰু অফিচ টাইমত যেনেকৈ মানে কিবা হয় ৰুলছ ওচৰত আৰু ইউএন একাডেমি আৰু হায়াৰ ছেকেণ্ডাৰী আমাৰ গভৰ্ণমেণ্ট এছএছএম MP স্কুলৰ ওচৰত যিটো মানে প্ৰব্লেম স্পীড ব্ৰেকাৰ ডিছকাছ কৰোঁ অহা সপ্তাহত 9th টেন্থত দ্বিতীয় মাহত দ্বিতীয় SP তাৰপিছত লিভিং ডাবল মেমৰেণ্ডাম দিছোঁ এণ্টি ছ'চিয়েল এক্টিভিটিছৰ এগেইনষ্টত আমি দিছোঁ যেনিবা আনচিজনেল মেলা নামত যেনিবা যোৱা কিবা কিবি বহুত এণ্টি ছ'চিয়েল কিবা চলি আছে তাৰ এগেইনষ্টত ষ্টেপ লোৱাৰ কাৰণে আমি মেমৰেণ্ডাম দিছে আৰু ট্ৰাফিক যিটো কোকৰাঝাৰৰ ট্ৰাফিক ব্যৱস্থা এইটো ভালকৈ যাতে মেইনটেইন হয় তাৰ ওপৰত আমি মেমৰেণ্ডাম দিছে আৰু বহুত কিবা এণ্টি ছ'চিয়েল এক্টিভিটিছ যেনিবা ড্ৰাগছৰ এগেইনষ্টত আৰু বহুত মানে কলেজত মানে ল'ৰা ছোৱালীৰ বহুত কিবা প্ৰব্লেম আছে সেইটো যাতে কোনো ডিষ্টাৰ্ব নহয় এই এডুকেশ্যন ছিষ্টেমত এইটো ষ্টেপ লোৱাৰ কাৰণে আমি এইটো মেমৰেণ্ডামটো দিয়া হৈছে আজি যেনিবা হোষ্টেলত থকা ছোৱালীবিলাক বিভিন্ন প্ৰব্লেমৰ লগত ফেচ হৈ আছে লজিঙত থকা ছোৱালীবিলাক বিভিন্ন প্ৰব্লেমত ফেচ হৈ আছে এইটো যাতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা যাতে ব্যৱস্থা লয় প্ৰটেকশ্যনৰ কাৰণে আমি এইটো মেমৰেণ্ডামটো দিয়া হৈছে তাৰ এগেইনষ্টত সদায় হৈ থাকে আৰু মেলাৰ লগতে সদায় যোৱা আৰু চোৰা ব্যৱহাৰ হৈ থাকে সেইটো বন্ধ কৰিব লাগে আমি আগৰ পৰা কৈ আহিছোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক কিন্তু কিয় যে পাৰ্মিশ্যন দি থাকে আমি বুজিবলৈ নাপাওঁ অকল আনচিজনেল মেলা নহয় আনচিজনেল মেলা কৰি যে মেলাই কৰিব এইটো নহয় মেলাৰ লগতে সদায় ছিজনৰ সময়তো মেলাৰ লগতে সদায় যোৱা আৰু মানে চোৰাফানৰ বেপাৰ এইটো চলি থাকে ছিজনৰ সময়ত হ'লেও এইবিলাক গতিটো বন্ধ হ'ব লাগে আৰু আনচিজনেল যিটো মেলা সেইটো বন্ধ কৰিবই লাগিব এইটো মানে এলাউ কৰিব নালাগে ডিচি এইটো মানে এলাউ কৰিব নালাগে এইটো আমাৰ ইয়াৰ দ্বাৰা বহুত ল'ৰা ছোৱালীৰ মানে ক্ষতি হ'ল পঢ়া শুনাৰ ক্ষতি হ'ল আৰু সমাজত বিশৃংখল মানে হ'ল সেই গতিকে এইবিলাক বন্ধ কৰিব লাগে এটা কথা উল্লেখ কৰিব পাৰে যে কোকৰাঝাৰত ক'ৰবাত মানে ড্ৰাগছ ব্যৱহাৰ কৰা এটা পোহৰলৈ আহিছে তথ্য আহিছে এই ক্ষেত্ৰত কি ক'ব আপুনি ড্ৰাগছটো বন্ধ কৰিব লাগে ডিচিটো দায়িত্ব আছে তেওঁলোকৰ ডিচিক কোৱা হৈছে আগৰ পৰাই কৈ আছে জনোৱা হৈছে পুলিচ প্ৰশাসনক জনোৱা হৈছে পুলিচ প্ৰশাসনে দায়িত্ব ল'ব লাগে পুলিচ প্ৰশাসন যদি জানিও যদি নধৰে এইটো ভুল কথা এইটো অন্যায় হয় সেইকাৰণে আমি তেখেতসকলক সদায় অৱগত কৰি থাকোঁ যে যিবিলাক ড্ৰাগছ ইউজ কৰিছে তেওঁলোকক মানে এৰেষ্ট কৰিব লাগে ধৰিব লাগে আৰু মানে শাস্তি দিব লাগে